এটা ঘৰত যাব পাৰি ঘৰত যাব পাৰি মানে পুৰা ডান্স ওলাই আছে হাই গাইস মানে এতিয়া আমাৰ হোষ্টেল মানে বিহু কাৰণে বন্ধ দিছে ন লগৰবিলাক গৈ আছে থব যাওঁ এতিয়া নমস্কাৰ বহুত ভাই আমি প্ৰথমতে ভোগালী বিহুৰ ওলগ যাছিলোঁ সকলোলৈ অসমবাসী ৰাইজলৈ ভোগালী কি ক'ম আৰু মানে আমি নতুন বছৰ নতুন ধান কাটি ভোগ কৰিম এতিয়া গোটেই সোবাৰ মানে যিমানবিলাক শত্ৰু মৃত্যু লগ লাগি কিনে আমি ভোগালী ভোগ কৰিম সেই সকলোলৈ মোৰ বিহু কলি এটা গাই দিয়া এতিয়া বিহু কাৰণে ঘৰত যাব ন অঁ বিহু কাৰণে যাম বাৰু এনেকৈ এনে হেৰি নাই মাইনত নাই বাৰু তথাপি গাই দিওঁ ঐ ভোগালী বিহুতে ভোগে দৈত লগতে লৈ উৰে নিশা কটামে ঐ যাৰ বিহুকে এফাকি গায় থেংক ইউ বঢ়িয়া বঢ়িয়া লগৰখিনি এতিয়া বিহু কাৰণে ঘৰলৈকে গৈ আছে এইকেইটা বাবুকেইটা ঘৰত বম খান্দি পাব একেটা ঘৰত যাবি নাযাওঁ খাবলৈ যাওঁ ঘৰত ভাল লাগিছে ভাল লাগিছে তুমি কোৱা কেনেকুৱা লাগিছে ঘৰত যাব দুখ লাগিছে ঘৰত যাব মহিলা কোৱা ঘৰত যাই কি কৰিবা ভেলাঘৰত খানা খাব যাম তাৰপিছত আৰু লগৰ লগত ফুৰিব যাম এনেকৈ আৰু দেওবাৰ আকৌ এতিয়া নকৈ আহি পাম তপন ঘৰত নোযোৱা নেকি নাযাওঁ মই ঘৰলৈ নাযাওঁ কাৰণ আমাৰ ভণ্টিকেইজনী কথা মোৰ ভণ্টিকেইজনী ৰুমতে আছে সিহঁতে নাযায় নাযায় মাঘ বিহু উপলক্ষে আৰ্মিও নব লৈ আহিম অলপ 2 পিচমান লৈ আহিম 2 পিচ 3 পিচ গান এটা গাই আমাৰখিনি গোটেইখিনি উঠিব কাৰণে এটা ডবাতে উঠিব গোটেইখিনি না এইটো উঠা ইফালে উঠা এটা ডবা দিয়া এইটো বাই 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 হেপী জাৰ্ণি বাই বাই হেপী জাৰ্ণি চেম টু ইউ তুমি কি থিয় হৈ যাবা নেকি থিয় যাবা বাই বাই ভালো যাবা হেপী জাৰ্ণি বাই 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 হেপী জাৰ্ণি হেপী বিহু বেয়া লাগিছে চবে কৈছে আমিও যাম অহাকালি বাই 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 দুখ মানে ক'লে একদম অন্তৰৰ পৰা দুখ আৰু ইয়াতো আপোনালোকে যেতিয়া ভিডিঅ'টো দেখাই দিব ক'ব আৰু মাংস চাংস আনিব দিব তোমাৰ মুখত কিন্তু হাঁহি কাৰণ লগৰকেইটা ভাগকেইটা মাৰিম বুলি পুৰা হাঁহি উঠিছে ন এই স্পেচিয়েলি মই সেইটো কাৰণে একদম মনৰ অন্তৰৰ পৰা মানে একদম সুখী সিহঁতৰ ভাগটো মাৰিব পাম না আজি মানে এতিয়া লগৰখিনিক থৈকে আহিলোঁ ৰুমত তালা লগাই থৈ গৈছিলোঁ তালা খোলোঁ এতিয়া খালী পুৰা ৰুম খালী এতিয়া ৰুমত অকলে মই শুই লওঁ আৰু ফাইনেলি মোবাইলটো ঠিক কৰিলোঁ এইটো দেখিছে ঠিক কৰি আনিলোঁ আজি 5,900 লৈছে ডিছপ্লে পুৰা পেনেল চেঞ্জ কৰি লৈছোঁ হাই ফ্ৰেণ্ডছ চ' মানে বিহুৰ কাৰণে ছুটি দিছে চ' চবে গ'লেগৈ এতিয়া লাষ্ট মই আছোঁ দেখিছে একদম বিচনা পুৰা খালী হৈ গ'ল লগৰ কেইজন ট্ৰেইন ষ্টেচনত ৰখি আছে আৰু এতিয়া
মই ষ্টেচনলৈকে যাওঁ আধাখিনি যোৱাকালি গ'লে আৰু আধা আমি গৈ আছোঁ এতিয়া ৰুমটো লক কৰোঁ ফাৰ্ষ্ট লাইটটো অফ কৰি লওঁ ৰুমটো লক কৰিলোঁ এতিয়া ঘৰলৈকে গৈ আছোঁ সকলোকে মাঘ বিহু শুভেচ্ছা জ্ঞাপন থাকিল আৰু সকলোৱে ঘৰত থাকি মাঘ বিহু সকলোকে পালন কৰক আৰু মই বিহুৰ কাৰণে ঘৰত গৈ আছোঁ আৰু বলক এতিয়া ষ্টেচন লগ পাম একেটা মোক ৰুমত অকলে থৈ আহিলে এতিয়া লাষ্টত মই অকলে আহিছোঁ সিহঁতে একদম ট্ৰেইন নাপাম বুলি জল্দি গুচি আহিলে এতিয়া ষ্টেচনত বহি আছে তোমাৰ নামটো কি আছিলে বৰ্ষা ঘৰত যাবা বিহু খাবৰ কাৰণে কি আনিবা ঘৰৰ পৰা পিঠা তুমি আনিবা খাই কোৱা তোমাৰ নামটো কি আছিলে অঁ তোমাৰ নাম অন্তিমা বৰদলৈ আৰু তোমাৰ হেল্ল' মাই নেম ইজ জিংকিমণি দেউৰী এতিয়া বিহুতীয়া ঘৰত যাবা কি খাবা কি কৰিবা মাংস মাছ মাংস পিঠা বনাব জানে নে নাই অলপ চলপ কি পিঠা First of all, thank you for giving me this opportunity to introduce myself. তপন তই কি কৰিব যাবি ঘৰত মই ঘৰত যাই তাৰপিছত নিজৰতো বিহু নহয় বেলেগৰ বিহু খোপাকে খাই ফুৰিব যাম আৰু নিমন্ত্ৰণ নিদিয়া বিহু খোপা আমাৰ ঘৰত যাবি মোৰ লগত যাম একদম হেৰি আৰু তোমাৰ নামটো কি আছিলে বোলে সোণালী কোঁৱৰ ঠিক আছে আৰু একেটা পলাইছে ট্ৰেইন আহি গ'ল Yes, dosto, আমি বৰ্তমান ট্ৰেইন পাই গ'লো আমি জাৰ্নিটো ষ্টাৰ্ট কিবা ক'ব মই আমি এতিয়া ক'ত ইমান ওচৰত নামি দিয়া দেখি আমি গৈ আছোঁ খেত্ৰী আৰু মোৰ বেগটো থৈ লৈ পেলাই বেগটো থৈকে আকৌ ব্লগিং কৰি আছোঁ কাঁচা বাদাম আৰু বেলেগ কওক ভাজা বাদাম 1 টকা চিঙৰা আৰু 1 টকাৰ চিঙৰা বেচৰা এই ডাঙৰ সেইখিনি আমাৰ ডাকিৰি নামি গৈছে ইয়াতে নাম বাই বাই পিঠা লৈ আহিবা পিঠা বাই আমাৰ তিনিজন নামি গ'ল আমি এতিয়া খেত্ৰী ষ্টেচন পাই গ'লো সেই খেত্ৰী বাই বাই গাইছ যোৱা তোমালোকে মই নাযাওঁ আৰু হা বাই যোৱা আমাৰ জাগাত আহি পালো ডেষ্টিনেশ্যন পাই গৈছে ঘৰত আহিছো হোষ্টেলত থাকি বিহু খাব আহিছো ঘৰত বেয়াও লাগিছে কাৰণ গোটেইখিনি এতিয়া যামগে সদায় ৰুমত সদায় হুলস্থুল কৰি থাকা বেয়া লাগিব আজি চ' আকৌ দেওবাৰে আহিম আৰু হ'ব সোমবাৰৰ পৰা আকৌ হাল্লা হ'ব সোমবাৰৰ পৰা ষ্টাৰ্ট হৈ যাব আকৌ আমি ফুৰিব যাম আমি ফাইনেলি জাগীত পাই গ'লো আহি জাগীত ষ্টেচনে মানে এতিয়া পূৰা ভাগৰ লাগি আছে সেইকাৰণে আৰু দেৰি নকৰোঁ জাগীত পাই গ'লো আহি আৰু এতিয়া অট'লৈকে ঘৰলৈকে যাওঁ আৰু আজিলৈ ব্লগটো ইমান আছিলে যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি কিবা ভুল হৈছে কৈ দিব গোটেই লগৰখিনি গ'ল আৰু আজিলৈ ব্লগটো এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই